বিগত কেইদিনমান ধৰি অসমত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। বিশেষকৈ গুৱাহাটী, বৰপেটা, নলবাৰী আদি জিলাত পানী জমা হোৱাৰ কথা আমাৰ মাজলৈ আহি পৰিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ পানী ইতিমধ্যে কিছু পৰিমাণে কিছু অংশত বৃদ্ধি পাইছে, যদিও এতিয়ালৈকে ডেঞ্জাৰ লেভেল ক্ৰছ কৰা নাই। কিন্তু এই কথা স্পষ্ট যে এই পানীয়ে যিকোনো সময়তে বিভিন্ন ডাঙৰ এটা ৰূপ ধাৰণ কৰিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ অৰ্থাৎ IMDয়ে কৈছে যে 15 মে'ৰ পৰা 18 মে'লৈ অসমৰ বিভিন্ন জিলাত অতিকৈ বেছি বৰষুণ, ঢেৰেকনি আৰু বতাহৰ সম্ভাৱনা আছে। বিশেষকৈ গোলাঘাট, নলবাৰী, বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ এইবিলাক জিলাত এই বতাহ বৰষুণৰ সম্ভাৱনা বা এই বৰষুণ, ঢেৰেকনি এইবিলাকৰ সম্ভাৱনা অধিক। IMDৰ তথ্য অনুসৰি এই কথাও জানিব পৰা গৈছে যে অহা সোমবাৰৰ পৰা শুক্ৰবাৰলৈ গুৱাহাটীত অবিৰতভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে IMDয়ে এই কথাও জাৰি কৰিছে যে এই সময়ছোৱাত গুৱাহাটীত প্ৰায় 100 mmতকৈও অধিক পৰিমাণৰ বৰষুণ হ'ব পাৰে। ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত পানী জমা হোৱাৰ খবৰ আমাৰ মাজলৈ আহি পৰিছে। বিগত কেইবছৰমানৰ ভিতৰত আমি দেখিছিলোঁ যে কেনেধৰণে গুৱাহাটীৰ ড্ৰেইনেজ ছিষ্টেম ভাল নোহোৱাৰ বাবে সেই এলেকাৰ মানুহবিলাকে বিভিন্ন ধৰণে পানী ওলোৱাৰ ফলত কষ্টত ভুগি আছিল। গতিকে এই কথা বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে যে এইবাৰ যদি বৰষুণৰ পৰিমাণ ইমান অধিক, তেতিয়াহ'লে গুৱাহাটীৰ পৰিস্থিতি হয়তো এই আগৰ বছৰতকৈ বহুতো ভয়ানক হ'ব পাৰে। অসম চৰকাৰ আৰু বিভিন্ন সংস্থাই বৰ্তমান সময়ত এই বানৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড়ত খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ আগতীয়াকৈ চাউল বিতৰণ কৰিছে। লগতে সেনা বাহিনীয়ে আৰু NDRF জোৱানে ডিগবৈত তেওঁলোকে এই বানৰ পৰা উদ্ধাৰ কৰিবলৈ বৰ্তমান প্ৰেক্টিচ চলাই আছে, য'ত নেকি উচ্চ প্ৰযুক্তিৰ ড্ৰোন বা বিভিন্ন সময়ত GPS ছাৰ্ভিচ ব্যৱহাৰ কৰা হৈছে। এই সময়ত আমাৰ সকলোৰে দায়িত্ব হ'ল সজাগ আৰু সচেতন হৈ থকাৰ। আপুনি যদি ফ্লাড প্ৰ'ন এৰিয়াত আছে তেতিয়াহ'লে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক, পৰিয়ালৰ সকলোকে সজাগ কৰক। লগতে ইমাৰ্জেঞ্চি আইটেমছসমূহ আগতীয়াকৈ ৰেডি কৰি থওক, যাতে বানপানী হোৱাৰ আগে আগে আপুনি বেলেগ ঠাইলৈ যাব পাৰে। এই ভিডিঅ'টি আপোনালোক সকলোৰে বাবে সজাগ আৰু সচেতনতাৰ এটা আহ্বান। বিগত কেইবছৰমানৰ পৰা আমি দেখি আহিছোঁ যে কেনেধৰণে চৰকাৰ বা জনতাৰ অৱহেলাৰ কাৰণে বানপানীয়ে গোটেই অসমখনক ক্ষতি কৰিবলৈ সক্ষম হয় বা অসমৰ মানুহখিনি বানপানীৰ ভুক্তভোগী হয়। আৰু যোৱা বছৰ আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, য'ত মই কৈছিলোঁ যে ব্ৰহ্মপুত্ৰৰ ডেঞ্জাৰ লেভেল ক্ৰছ কৰাৰ পিছত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ ফলত একো লাভ হোৱা নাই। আচলতে তাৰ ফলত বানপানীৰ ভুক্তভোগীসকলে কিছু পৰিমাণে বস্তু পালে, কিন্তু তাৰ ফলত একো লাভ নহ'ল। কিন্তু এই বছৰ যাতে বানপানী আৰম্ভ হোৱাৰ আগতে অসমৰ মানুহখিনিয়ে কিবা ষ্টেপ গ্ৰহণ কৰে বা চৰকাৰে বানপানীৰ আৰম্ভ হোৱাৰ আগতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। গতিকে এই ভিডিঅ'টিৰ ওপৰত আপোনাৰ কি ক'বলগীয়া আছে তলৰ কমেণ্ট বক্সত জনাব। লগতে আপোনাৰ এৰিয়াত বৰ্তমান বৰষুণৰ পৰিমাণ কিমান বাঢ়ি গৈছে সেই কথাও কমেণ্ট বক্সত জনাই দিব। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।